হে গাইজ, কি খবৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজি ভিডিঅ'টো অলপ ইনফৰ্মেটিভ হ'ব আপোনালোকৰ কাৰণে। আজি আমি MT15 V2ৰ অ'নাৰশ্বিপ ৰিভিউ দিম। মানে লগৰটোৰ যিহেতু MT15 V2 আছে, সেইখনৰ আজি অ'নাৰশ্বিপ ৰিভিউ দিম। এইখন বাইকখন কিনা কিমান মাহ হ'ল নিজে ক'বহি। বাইকখন কিনা তোমাৰ কিমান মাহ হ'ল? চ' হেল্ল' গাইজ, চিনিটো পাইছেই চাগে। অনলি বাইকৰ অনাৰ নহয়, ইউটিউবৰো অনাৰ হয়। তাকে আজি বোলো ৰিভিউ ভিডিঅ' এটা বনাই দিওঁ। চ' বাইকখন অনা দিন হ'ল, বহুতেই দিন হ'ল। আজি 9 মাহ পাৰেই হ'বলৈ হ'ল। নেক্সট জুন মাহত 1 বছৰ কমপ্লিট হ'ব। আৰু বাকীবোৰ দেখাই আছোঁ আপোনালোকক। তো এতিয়া মই সুধিব যাম তাক, তুমি মাৰ্কেটততো বহুত আছিলে, ডিউক 200 আছিল, ডিউক 250 আছিলে, পালচাৰ NS আছিলে, ইমান বাইক আছিলে, তুমি MT15খন কিয় চুজ কৰিলা? চ' MT চুজ কৰাৰ মেইন কাৰণ এইটোৱে আছিলে যে মোৰ সেইটো টাইমত আছিলে সপোন আছিলে KTM অনাৰ, কিন্তু কি কৰিব, ঘৰৰ অসুবিধা আৰু বৰ্তমান সময়ত পেট্ৰলৰ দাম কিমান সেইটো সকলোৱে জানে। চ' আৰু মই ডেইলি কলেজ আপ ডাউন কৰিব লগা হয়, তাৰ কাৰণে পেট্ৰলৰ যিটো মাইলেজ সেইটো বহুতেই ইম্পৰ্টেণ্ট হয়। সেইকাৰণে চবফালে চাই চিতি লাষ্টত MTখনেই ডিচাইড কৰিলোঁ। আৰু সেই টাইমত নতুনকৈ এই কালাৰটো ওলাইছিলে, যিটো মোক বহুতেই ভাল লাগিছিলে, আৰু সেইটোৱে ৰিজন মই এইখন ল'লোঁ। তো আৰু এটা কথা এতিয়া মই সুধিম তেওঁক যে তুমি প্ৰথমতেতো বাইক ল'ব হ'লে প্ৰাইজৰ কথাটোতো বহুত বেছিয়ে মেটাৰ কৰে। চ' তোমাৰ এইটো অন ৰোড কিমান আছিলে তুমি লওঁতে? এইটো আমাৰ ভিউৱাৰ্ছক কৈ দিয়া তুমি। মই লওঁতেনে অন ৰোড মোৰ পৰিছিলে 188 পৰিছিলে, আৰু উইথ ডকুমেণ্টেশ্যন 195 পৰি গৈছিলে টোটেল। আৰু মইতো লৈছোঁ ফাইনেন্সত। চব অল টোটেল কৰি পেলাই মোৰ উইথ ফাইনেন্স কৰি পেলাই মোৰ টোটেল পৰিছে 230 পৰি গৈছে। চ' যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰা। আৰু এতিয়াতো নতুন মডেল আহি গৈছে, ইয়াৰো MT15 ভাৰ্জন 2ৰো নতুন মডেল এটা আহি গৈছে ৰিচেণ্টলি। চ' সেইটোত ডিউৱেল চেনেল ABS-ও পাই যাব। চ' সেইটো ফালেও যাব পাৰে। বেছি নহয়, 5000 to 6000 ডিফাৰেঞ্চ হয় ইয়াতকৈ। ল'ব পাৰে আপোনালোকে যদি ল'ব বিচাৰে। এতিয়া মই তেওঁক সুধিম, তেওঁ MT15ৰতো কালাৰ বহুত আছিলে, তো জানেই ব্লেক আছে আৰু কালাৰ অপশ্যনটো বহুত আছে। তেওঁ এইটো নতুনকৈ আহোঁতেই যে এইটো কালাৰ কিয় ল'লে, এইটো তেওঁ এতিয়া আমাৰ ভিউৱাৰ্ছক ক'ব। তো তুমি কৈ দিয়া। একচুৱেলি কালাৰ বুলি ক'বলৈ গ'লে ব্লু কালাৰটো মোৰ ফেভৰেট হয়। আৰু সেইটো টাইমত একচুৱেলি এই কালাৰটো এটা নতুন মডেল ওলাইছিলে এই কালাৰটোত। আৰু আগৰ মডেলটোত যোনটো আছিলে সেইটো হোৱাইটত আছিলে, হোৱাইট আৰু ব্লেক কম্বিনেশ্যন, আৰু এটা অনলি ব্লেক আছিলে। কিন্তু সেইকেইটা পুৰণা মডেল হৈ গৈছিলে, আৰু এইটো নতুনকৈ ওলাইছিলে যিহেতু, আৰু মোৰ কালাৰটোও ফেভৰেট হয়, সেইকাৰণে এইটোৱে চইচ কৰিলোঁ। আৰু তুমি বাইকখন বুকিং কৰিছিলা চাগে, বুকিং কৰা কিমান দিনৰ পিছত তুমি বাইকখন পাইছিলা? এইটো আমাৰ ভিউৱাৰ্ছক কৈ দিয়া তুমি। বুকিংটো কৰিছিলোঁ। বুকিং মই 1-1.5 মাহ আগতে আমাৰ বিশ্বনাথ চাৰিআলিত কৰিছিলোঁ, কিন্তু তেওঁলোকৰ যোনটো ছাৰ্ভিচ হয় সেইটো ইমান ভাল নাপালোঁ মই। প্ৰায় 1.5 মাহ সময় মোক ৱেইট কৰালে। তাৰ পাছতো মোক বাইক ছাৰ্ভ কৰিব পৰা নাছিলে। সেইকাৰণে মই ইয়াৰ পৰা বুকিং এমাউণ্ট উঠাই পেলাই মই 5000 বুকিং কৰিছিলোঁ এমাউণ্টটো। ইয়াৰ পৰা উঠাই মই তেজপুৰত বুকিং কৰিলোঁ, আৰু তেওঁলোকে 3 দিনৰ ভিতৰতে মোক বাইকখন প্ৰভাইড কৰি দিলে। চ' তেজপুৰৰ ছাৰ্ভিচটোও ভাল হয়। যদি আপোনালোকে ল'ব বিচাৰে তেজপুৰ নহ'লে লখিমপুৰৰ পৰা ল'ব। আমাৰ ইয়াৰ ছাৰ্ভিচটো ইমান ভাল নহয়। বাকী ছাৰ্ভিচিং কৰিব পাৰে, ইয়াতে কৰিব পাৰে, সেইটো একো কেছ নাই। বাইকখনৰ এডভান্টেজ আৰু ডিছএডভান্টেজবিলাক অলপ কৈ দিয়া। বেছি ক'ব নালাগে, দুটা কৈ দিলেই হ'ল। এডভান্টেজ কোৱা ফাৰ্ষ্টতে। এডভান্টেজটো কৈ দিছোঁ ফাৰ্ষ্ট। ইয়াৰ চবতছে ভাল কথাটো হৈছে ইয়াৰ মাইলেজ। বহুত ভাল মাইলেজ প্ৰভাইড কৰে। মাইলেজৰ ভিডিঅ' আমাৰ অলৰেডি চেনেলত দিয়া আছে, চাব পাৰে আপোনালোকে। আৰু ছেকেণ্ডটো হৈছে ইয়াৰ কমফৰ্ট। আপোনালোকে ছিংগল চলালে ইয়াৰ কমফৰ্টটো বহুত ভাল পাব। উইথ পিলিয়ন ইমান ভাল নাপাব, কাৰণ পিলিয়নৰ অলপ কষ্ট হৈ যাব, কিন্তু ছিংগল চলালে ভাল পাব চলাই। আৰু বাকী ডিছএডভান্টেজ দুটা কৈ দিয়া। ডিছএডভান্টেজ বুলি ক'বলৈ গ'লে কি ডিছএডভান্টেজ বাইকখনৰ তুমি আজিলৈকে পোৱাই নাই নেকি? এডভান্টেজ বোলে বাইকখনৰ বহুতেই আছে, দুটা নহয়, ই ক'ব এডভান্টেজকেইটা। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' মেইনলিটো ক'লোৱেই, ইয়াৰ মাইলেজটো বহুত ভাল হয়, আৰু ইয়াৰ ইনষ্টেণ্ট পিকআপ বহুতেই বেছি হয়।
আপুনি যদি ছিংগল ৰাইড কৰি আছে তেনেহ'লে ইয়াৰ ইনষ্টেণ্ট পিকআপটো বহুত ভাল পাব আৰু চিটিত ৰাইড কৰিবৰ কাৰণে বহুতেই ভাল। আপোনালোকে কৰ্নাৰিং কৰি আৰু অভাৰটেক কৰি বহুত ভাল পাব। বাকী ইয়াৰ যেতিয়া 7000 RPMত ইয়াৰ VVA টেকন'লজি যেতিয়া অন হয় ইয়াৰ ইঞ্জিনৰ পাৰফৰ্মেঞ্চটো আৰু বাঢ়ি যায়। চ' সেইটো এটা এডভান্টেজ হৈ যায়। বাকী ডিছএডভান্টেজ বুলি ক'বলৈ গ'লে ইয়াৰ কেইটামান আছে। মেইনলি মোক লাগে ABS, যোনটো বেক ছাইডৰ ABS নাই, ফ্ৰণ্ট ছাইডৰ আছে, ছিংগল চেনেল ABS হয়। আৰু ইয়াৰ যোনকেইটা ইণ্ডিকেটৰ আছিলে মেইন, এইটো আফটাৰ মাৰ্কেট হৈছে, ডিউকৰ লগাই থৈছে। যোনকেইটা মেইন ইণ্ডিকেটৰ আছিলে আপোনালোকে জানেই চাগে, বাল্ব আছিলে। চ' সেইকেইটা মোক ভাল লগা নাছিলে, সেইকাৰণে মই KTMৰ চেঞ্জ কৰি ল'লোঁ। তো এইখন চাইছে আফটাৰ মাৰ্কেট, এইটো ডিউক 200ৰ হেণ্ডেল লগাই থৈছে, হেণ্ডেল বাৰ, আৰু এইটো ইণ্ডিকেটৰ লগাই থৈছে। বাইকখনটো এয়া চালেই আপোনালোকে। তো মাইলেজৰ বাপ হয় এখন। তো আপোনালোকে যদি মাইলেজৰ ভিডিঅ' চাব বিচাৰে আমাৰ চেনেলতে আছে। ধুনীয়া মাইলেজ প্ৰভাইড কৰে বাইকখনে, এই অনাৰেই ক'ব। মাইলেজত কিবা আজিলৈকে নাই, মাইলেজত তেনেকৈ নহয়, মানে মাইলেজৰ ওপৰতো এটা বিশেষ কাৰণ আছে। আপোনালোকে যদি চিটিত বা গাঁৱলীয়া জেগাত ৰাইড কৰে তেনেহ'লে মাইলেজটো অলপ কম পাব। কিন্তু যদি ৰেগুলাৰলি হাইৱেত আপোনালোকে ড্ৰাইভ কৰি থাকে তেনেহ'লে ইয়াৰ মাইলেজ সদায় বাঢ়িহে গৈ থাকিব, কমি নাযায়। আৰু এটা নিৰ্দিষ্ট পইণ্টত ৰখি যাবও পাৰে, হয়তো এইটো হ'ব পাৰে 60-50, সিমানৰ ভিতৰত আপোনালোকৰ মাইলেজ প্ৰভাইড কৰি, তাতকৈ বেছি নহ'বও পাৰে। কিন্তু টাউন আৰু ভিলেজ এৰিয়াত আপোনালোকে মাইলেজটো কমেই পাব। গাইজ দেখিছে বৰষুণ আহি আছে, ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। আপোনালোকে অলপ মৰম দিব, ছাপোৰ্ট কৰিব আমাক, তেতিয়া আৰু ভাল ভাল ভিডিঅ' দিবৰ কাৰণে আমি চেষ্টা কৰিম। এতিয়াতো বৰষুণ বহুত আহি আছে, হ'লেও আপোনালোকৰ কাৰণে বৰষুণত তিতি মেলি ভিডিঅ' বনাই আছোঁ। চ' আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকৰ ছাপোৰ্টটোৱে আমাক বহুত উৎসাহ দিয়ে। তো ভিডিঅ'টো চাই থাকক। মনলৈ এটা কুৱেশ্যন আহিব পাৰে, তুমি য়ামাহাৰে V4খন ল'ব পাৰিলা হয়, MT15খন কিয় চুজ কৰিলা? আমাৰ ভিউৱাৰ্ছক কৈ দিয়া তুমি। মানে মোক আগৰে পৰা নেকেড ছেগমেণ্টৰ বাইকবিলাক ভাল লাগিছিলে। ফাৰ্ষ্ট মোৰ বাইকৰ ক্ৰাছ আছিলে ডিউক 200 BS4খন। সেইখন যদি মাৰ্কেটত থকা হ'লে এতিয়া মই সেইখনেই ল'লোঁ হয়, কিন্তু সেইখন চেলিং বন্ধ হৈ গ'ল, সেইকাৰণে MTৰ ফালে যাবলগীয়া হ'ল। আৰু V4 বুলি ক'লে সেইখন বহুত ডাঙৰ হেভি হৈ যায়, ফেয়াৰিং বাইক মোক ভাল নালাগে। আৰু ফেমিলিটো অলপ প্ৰব্লেম আছে, কাৰণ ঘৰৰ মানুহে সেইবোৰ স্পৰ্টছ ছেগমেণ্টৰ বাইকবিলাক বেছি প্ৰিফাৰ নকৰে। এইখনো তেনে স্পৰ্টছ ছেগমেণ্টৰে হয়, কিন্তু এইখন অলপ নেকেড হয়, সেইকাৰণে একচেপ্ট কৰে। আৰু বাইক এখন কিনাৰ আগত ছিট হাইটটো মেটাৰ কৰে। এখনৰ ছিট হাইটটো কিমান তুমি কৈ দিয়া? এইখনৰ ছিট হাইট হৈছে 810 mm। তোমাৰ হাইটটো কিমান এইটো কৈ দিয়া? মোৰ হাইট হৈছে 5.6 ফুট। তুমি এতিয়া বাইকখনত উঠি দেখুৱাচোন তোমাৰ ছিটিং কমফৰ্টেবলটো কেনেকুৱা হয়। তোমাৰ চিটিত বা ট্ৰেফিকত কিবা প্ৰব্লেম হয় নেকি ছিট হাইটটোৰ লগত? ছিট হাইটৰ লগত তেনেকুৱা একো প্ৰব্লেম নাই, কাৰণ বাইকখনৰ টোটেল ৱেইটটো হৈছে 139 kg। চ' সেইটো ৱেইটৰ লগত ইয়াৰ যোনটো হাইট হয় মোৰ লগত বহুত মেচ কৰে। আৰু যিহেতু বাইকখন বহুত পাতলা হয়, সকলোৱে ভালকৈ হেণ্ডেল কৰিব পাৰিব। মোতকৈ হয়তো অলপ চাপৰ মানুহেও ভালকৈ হেণ্ডেল কৰিব পাৰিব। চ' প্ৰব্লেমটো একো নহয় সেইটো ক্ষেত্ৰত। চ' আপোনালোকে গম পালেই ছিট হাইটটো আৰু তেওঁৰ ছিটিং কমফৰ্টেবলটো। তো এয়াই গম পাইছেই। ইয়াত তেওঁ ধুনীয়াকৈ ইয়াত তেওঁৰ ভৰিটো মাটিত আহি গৈছে। চ' তুমি ভাবা নেকি কেতিয়াবা যে ডিউক 200 নলৈ MT15ত যোৱাৰ কাৰণে তোমাৰ কিবা প্ৰব্লেম আহিছে বুলি? প্ৰব্লেম বুলি ক'লে তেনেকুৱাতো একো নাই, কিন্তু এটা সপোন আছিলে ডিউক 200 লোৱাৰ। কিন্তু সপোনটো ছাকচেছ কৰিলোঁ হয় যেতিয়া BS4 মডেলটো থাকিলে হয় ডিউক 200ৰ। আৰু এইখন লোৱাৰ পাছত ইয়াৰ মাইলেজে সেইবোৰ চব কভাৰ কৰি দিয়ে। সেইটো কথা মই নাভাবোঁৱে, কাৰণ সপোন আছিলে ডিউক 200 লোৱাৰ BS4 মডেলটো। যিহেতু সেইটো মডেল মই অলৰেডি কৈছোঁ আপোনালোকক মাৰ্কেটত গায়ব হৈ গ'ল, সেইকাৰণে মই এইখন ল'লোঁ। আৰু
এইখন লোৱাৰ পাছত এতিয়া ইয়াৰ মাইলেজে মোক বহুতে সহায় কৰে, কাৰণ 1 লিটাৰ তেল ভৰাই যদি মই 50 কিলোমিটাৰ চলাব পাৰোঁ, তাতকৈ ভাল কথা একো হ'ব নোৱাৰে। ডিউক 200 লোৱা হ'লে হয়তো ইমানখিনি মই কভাৰ কৰিব নোৱাৰিলোঁ হয়। তুমি এখন লৈ মানে ফুল ছেটিছফেকশ্যন? ফুল ছেটিছফেকশ্যন বুলিও ক'ব নোৱাৰি, কাৰণ মানুহৰ প্ৰয়োজন সদায় শেষ হৈ নাযায়, বাঢ়িয়ে গৈ থাকে, সেইটো সকলোৱে জানে। কিন্তু ক'বলৈ গ'লে 80% মই ছেটিছফাইড আছোঁ এইখন লৈ। তো এতিয়া যদি নতুনকৈ কোনোবাই MT15ৰ প্লেনিং কৰি আছে, তুমি কি ক'বা? সেইটো চবৰ নিজৰ ওপৰত মেটাৰ কৰে। আপুনি যদি প্ৰিফাৰ কৰিব পাৰে তেনেহ'লে ল'ব পাৰে, আৰু যদি কৰিব নোৱাৰে, আপুনি মোৰ নিচিনা যদি এজন মিডিল ক্লাছ ল'ৰা হয় তেনেহ'লে এইখন যদি ল'ব গৈ আছে তেনেহ'লে খুবেই ভাল বাইক হয়, কাৰণ ইয়াৰ মাইলেজ প্লাছ ইয়াৰ ছাৰ্ভিচিং কষ্ট দুয়োটা বহুত কম হয়। কোনোবাই যদি ল'ব প্লেন কৰি আছে তেনেহ'লে সেইটো নিজৰ ওপৰত কথা, কোনে কি বাইক লয়। কিন্তু মোৰ ফালৰ পৰা প্ৰেফাৰ কৰিব গ'লে এজন মিডিল ক্লাছ ল'ৰা হিচাপে MT15 প্ৰেফাৰ কৰিব বিচাৰোঁ, কাৰণ ইয়াৰ মাইলেজ বহুত ভাল হয় আৰু প্লাছ ইয়াৰ লুকটোও বহুত ভাল হয়। চ' যদি আপোনালোকে মাইলেজ বেছি বিচাৰে আৰু প্লাছ লুক বিচাৰে নেকেড ছেগমেণ্টত, চ' তোমালোকে ল'ব পাৰা। চ' আপোনালোকে জানেই কিবা এটা থাকিলে কিবা এটা কমি হয়। এইখনত লুক আছে, মাইলেজ আছে, কিন্তু পিকআপো ভাল আছে। আপোনালোকে ধুনীয়া চিটিত কমফৰ্টেবল ফিল কৰিব ৰাইড কৰি। চ' আপোনালোকে MT15ত যাব পাৰে। মই ফুল অ'নাৰশ্বিপ ৰিভিউ দিব চেষ্টা কৰিলোঁ আপোনালোকক। তো আপোনালোকলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ইয়াত কিবা থাকি গৈছে আমাক ক'ব, আমি নেক্সট ভিডিঅ' আকৌ ভালকৈ বনাব চেষ্টা কৰিম। তো এতিয়া মই 360 ভিউ এটা আপোনালোকক দেখাই দিছোঁ বাইকখনৰ। চ' ভিডিঅ'টো ইমানখিনিয়ে আছিলে। তো আপোনালোকে যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বাবে অলপ হ'লেও ইনফৰ্মেটিভ ভিডিঅ' হ'ল বুলি আমি আশা কৰিলোঁ। যদি আপোনালোকে MT15ৰ প্লেনিং কৰি আছে, যাব পাৰে আমাৰ ভিডিঅ'টো চাই। আপোনালোকৰ অলপ সহায় হ'ল বুলি ভাবিছোঁ। ত' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।